যে আহি পালোঁ চিনেমা হলৰ ৰৈ ৰৈ বিনালে জুবিনদাৰ এই চিনেমাখন চাবলৈ আজি আহি গ'লোঁ। আৰু এয়া জুবিনদাৰ ফটোখন দেখা পাইছে, চাকি ধূপ দি ধুনীয়াকৈ সজাই থৈছে। আৰু আমি সোমাম আৰু এতিয়া মানে টিকেট এয়া কি কৰি আছে, লাহেকৈ সোমাম আৰু। তাৰপিছত ভিতৰলৈ আহি আমি বহি গ'লোঁ চিনেমা চাবলৈ। আৰু তেওঁ যে চিনেমাখনত এক্টিং কৰা ঘটনাখিনি সেইখিনি মানে তেওঁৰ জীৱনৰ লগত সঁচাকৈ যে একেবাৰে মিলি গৈছে। তাৰপিছত চিনেমাখন শেষ হ'ল আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। এয়া সকলো মানুহে আহিছিলে, ঘৰ পৰিয়ালে কিছুমানে এনেকৈ একেলগে চাবলৈ আহিছিলে। চবে ওলাই যাই আছে আৰু আমিও যাম এতিয়া। আৰু আগতে দিয়া এটা ভিডিঅ'ত কৈছিলোঁ মই আজি মানে এক গুলিত দুই চিকাৰ মাৰিব ওলাইছোঁ, মানে চিনেমা চাম আৰু ৰাসমেলাও চাবলৈ যাম। প্ৰথমতে চিনেমাটো চালোঁৱে আৰু এতিয়া মানে ৰাসমেলা চাবলৈ যাম আমি দুধনৈত। আহি গ'লোঁ দুধনৈ ৰাসমেলা চাবলৈ, কিন্তু মানুহবোৰে এয়া ঘৰত গৈ আছে, মানে মানুহ আৰু বেছি নাইয়ে। আমাৰ মানে অহা দেৰিয়ে হ'ল, প্ৰায় 9:30মান বাজিলে আমি আহি পোৱা। আৰু এইফালে ভিতৰত সোমাই আহি প্ৰথমতে দেখা পাব জুবিনদাৰ প্ৰতিমূৰ্তিখন এনেকৈ সজাই থৈছে, কিন্তু মূৰ্তিখন ইমান জুবিনদাৰ নিচিনা লগা নাই। তেনেকৈ ফটো চটো কিবা মানুহবোৰে উঠি আছে, আমিও উঠিলোঁ বাৰু। আমি মানে ৰৈ ৰৈ বিনালে জুবিনদাৰ এই চিনেমাখন প্ৰথমতে চাবলৈ গৈছিলোঁ যে, সেইকাৰণে আৰু ৰাসমেলাত আহি পোৱা দেৰি হ'ল। তাৰপিছত এয়া আবুই বোলে ফটো উঠিব, কিন্তু বুঢ়ী হোৱা নাই, কিন্তু সম্বন্ধত আবু বুলি মাতিবলৈ পাওঁ, সেইকাৰণে আৰু ক'লোঁ বোলে ফটো উঠিব, ফটো মাৰি দিলোঁ তাক। তাৰপিছত এইফালে ডাঙৰকৈ আছে, এইফালে ৰাধা কৃষ্ণ, এইটো মানে সজোৱা খুব ধুনীয়া লাগিছে। এয়া দুইফালে আছে ডাঙৰকৈ, এইফালে সৰু আৰু এইফালে ডাঙৰকৈ। তাৰপিছত দোকান ফালে আহিলোঁ, এইফালে বেগে বেগ কিমান যে দোকান। তাৰপিছত এইফালে খাৰু লাগে নে কি লাগে চব কিনি আছে। তাৰপিছত আৰু লাহেকৈ আহিলোঁ আমি হোটেলত খাবলৈ, খাই আৰু যাম ঘৰত।